অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 15 পাঠৰ নাম হৈছে সাম্ৰাজ্যবাদ আৰু অসম নামৰ পাঠটোৰ পৰা হোম এছাইনমেণ্ট হিচাপে 5টা প্ৰশ্ন প্ৰস্তুত কৰা হৈছে। প্ৰথম প্ৰশ্নটো হৈছে বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজৰ দ্বন্দ্বৰ কাৰণ কি আছিল। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে মানৰ প্ৰথম আক্ৰমণ দফাটো ভালদৰে পঢ়িবা যে দুয়োজন বিষয়া বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই দুয়োজন আহোম ৰজাৰ উচ্চপদস্থ বিষয়া আছিল আৰু দুয়োজনৰ মাজত ক্ষমতাৰ লৈ দ্বন্দ্ব হৈছিল। বিশেষকৈ বদন চন্দ্ৰ বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি। তেওঁ আনকি পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। এইটোৱে আছিল তেওঁলোকৰ মাজৰ দ্বন্দ্বৰ প্ৰধান কাৰণ। দ্বিতীয় প্ৰশ্নটো হৈছে মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত ব্ৰহ্মদেশত কোনে ৰাজত্ব কৰিছিল। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে একেটা দফা মানৰ প্ৰথম আক্ৰমণ দফাটো পঢ়িব লাগিব। তাতে তোমালোকে প্ৰশ্নটোৰ উত্তৰ পাবলৈ সক্ষম হ'ব যে সেই সময়ত ব্ৰহ্মদেশৰ ৰজা আছিল বডৌপায়া। ব্ৰহ্মদেশৰ ৰজা আছিল বডৌপায়া। প্ৰশ্ন নম্বৰ 3 চন্দ্ৰকান্ত সিংহ কোন আছিল। তেওঁৰ দিনত তৃতীয়বাৰ মানৰ অসম আক্ৰমণ কৰাৰ কাৰণ কি আছিল। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে মানৰ তৃতীয় অসম আক্ৰমণ দফাটো পঢ়িবা। তাতে তোমালোকে প্ৰশ্ন উত্তৰ পাবলৈ সক্ষম হ'বা যে চন্দ্ৰকান্ত সিংহ আহোম স্বৰ্গদেউ বা ৰজা আছিল। তেওঁৰ দিনত তৃতীয়বাৰ মানৰ অসম আক্ৰমণ কৰাৰ প্ৰধান কাৰণটো আছিল যে তেওঁ অসমত থকা মান সেনাপতি ব্ৰহ্মদেশলৈ উভতি যাওঁতে চন্দ্ৰকান্ত সিংহই মানসকলে যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰাৰ যোজা কৰিছিল আৰু এয়াই হৈছে মানৰ তৃতীয় অসম আক্ৰমণ কৰাৰ কাৰণ। প্ৰশ্ন নম্বৰ 4 তোমালোকে প্ৰশ্নটো চোৱা কোনজন ইংৰাজ প্ৰতিনিধিৰ পৰামৰ্শ অনুসৰি আৰু কেতিয়া ব্ৰহ্মদেশৰ বিৰুদ্ধে ইংৰাজে যুদ্ধ ঘোষণা কৰিছিল। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পাঠটোৰ শেষৰটো দফা ভালদৰে পঢ়িবা। তাতে উত্তৰটো পাবলৈ সক্ষম হয় যে ভাৰতত ইংৰাজ প্ৰতিনিধি ডেভিড স্কটৰ পৰামৰ্শ অনুসৰি 1824 খ্ৰীষ্টাব্দত তৎকালীন গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাৰ্ষ্টে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। প্ৰশ্ন নম্বৰ 5 ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিৰ প্ৰধান দুটা চৰ্ত উল্লেখ কৰা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পাঠটোৰ শেষৰ দফাটো ভালদৰে পঢ়িবা যে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইংৰাজ আৰু ব্ৰহ্মদেশৰ সৈন্যবাহিনীৰ মাজত ইয়াণ্ডাবু নামে এখন ঠাইত এখন চুক্তি স্বাক্ষৰিত হয় আৰু এইখনেই হৈছে ইয়াণ্ডাবু সন্ধি। এই সন্ধিৰ প্ৰথমটো চৰ্ত হৈছে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান টেনাচেৰিম আৰু ইয়েহ এৰি দিব লাগিব। দ্বিতীয়টো হৈছে মানসকলে অসম কাছাৰ আৰু মণিপুৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে। এয়াই হৈছে প্ৰধান দুটা চৰ্ত। তোমালোকে পাঠটো ভালকৈ পঢ়িবা আৰু প্ৰশ্নখিনিৰ উত্তৰ তেতিয়া আৰু সুন্দৰকৈ বুজিবলৈ সক্ষম হ'বা।